আজি আমাৰ গুভাৰাজা য়াংলি খাম চাবলৈ আহিছিলোঁ কিন্তু নাপালোঁ বোলো চাবলৈ অলপ পিছত মানে পাব সেই কৈছে আমাৰ লয় হে গাইজ স্বাগতম টু নিপন ব্লগ আৰু আজি হৈছে আমাৰ তিৱাসকলৰ য়াংলি পূজা অৰ্থাৎ লখিমী আদৰা উৎসৱ মই তালৈ গৈ আছোঁ ইয়াৰ এফালে কাপোৰৰ পূজা লৈ লৈছোঁ আৰু এইফালে আছে মোনা আৰু পূৰা মানে তিৱা সাজত মই ওলাই আহিছোঁ এতিয়া ইফালে গাঁৱফালে যাওঁ গাঁৱত গৈ মানে যাব মানে বহুতকেইটা মানুহে যাব আমি যোৱাটো মানে গুভালৈকে যাম আৰু সেইটো ভিডিঅ'ত মই আপোনালোকক দিছিলোঁ তাত যে আমি ঘৰ বনাব গৈছিলোঁ যিহেতু সেইটো সৰু ঘৰটো মানে সৰু ঘৰ নহয় এইটো বৰ ঘৰ বনাব গৈছিলোঁ সেইটো বৰ ঘৰটো য'ত বনাব গৈছিলোঁ মানে তাতে এতিয়া মানে নৃত্য কৰিবলৈ যাম মানে আমাৰ গাঁৱৰ তিনিটা গাঁৱৰ আমি মানুহ হয় লগ হৈ মানে তাত নৃত্য কৰিম মানে আপোনালোকে চাই থাকক ভিডিঅ'টো হয়তো আৰু এটা কথাও শুনিছোঁ মানে তাত মানে ভিডিঅ' চিডিঅ' এইবিলাক কৰিব নোৱাৰিব বুলি কৈছে কি হয় চাওঁ দিয়কচোন আৰু তাতো আচলতে এইবিলাক ভিডিঅ' কৰা জেগা নহয় কিন্তু চাওঁ বাৰু যদি পাৰোঁ আপোনালোকক দেখাম যদি নোৱাৰোঁ আৰু নাই আৰু এতিয়া আমি দুজন হ'লোঁ মানে জুবিনো আছে এইফালে জুবিন হাই কৈ দে ভাই হাই হাই এতিয়া আমি দুটা ওলাই গৈ আছোঁ আৰু ইফালে আৰু বোলে ফিলিংছ কেনেকুৱা লাগিছে আজি ভয় লাগিছে ভাল লাগিছে কিবা ভাল লাগিছে মোৰ জীৱনৰ প্ৰথমবাৰ ভয়ো লাগিছে ভালো লাগিছে ভালো লাগিছে মোৰ কি কৰোঁ আৰু ইয়াত আৰু মোৰ নিচিনাকৈ এনেকুৱা আছে আৰু চৰাই পাখি আছে মোৰো আছে দুটাই মানে এনেকৈ পিন্ধি লৈ মানে নাচিমেই আৰু কালি লাগি এতিয়া বৰ্তমান সকলোৱে জমা হৈ মানে এতিয়া এপাক নাচিব এখন তলুৱাৰ এই তলুৱাৰখন হৈছে লাংখুই বুলি কয় এইটো লাংখুই বুলি কয় এটা তলুৱাৰ এখন আছে পুৰা মানে ৰ'দত আজি মৰিব লাগিব যেন পাইছোঁ এই আগফালে গৈ আছে আৰু পিছফালে আহি আছে আমি বহুত খাবৰ কাৰণে মানে ইয়ালৈ গৈ আছোঁ কি বুলি কয় দোকান গৈ আছোঁ দোকানত মানে কিবা কিবি খাম জন গাব पीछे देखो गाइस पीछे आ रहा हूँ भाई घूर लगी यार घूर जुबिन हाय जुबिन दा बिशान बेटला बेली परू হৈছে পুৰা এন্ধাৰ সময় হৈ গৈছে আৰু আহি পাইছোঁ বৰ্তমান আৰু এনেকুৱা ৰাস্তাত মানে এনেকৈ জুই লগাই সেইটো হৈছে এটা নিয়ম আগৰ দিনৰ যিহেতু পৰম্পৰাগত এইবিলাকতো কৈ বহুত সময় বহাৰ পাছত মানে আমাক এইটো দিছিলে শুকান মাছৰ চাটনি আৰু এইফালে বৰা ভাতৰ ইয়াৰ মাজতে মানে আমাৰ কাপোৰ কানি পিন্ধা সময় হৈ গ'ল আৰু এয়া ফাকা বান্ধি আছে আপোনালোকে দেখিছে আৰু ইয়াৰ ওপৰত দেখিছে এইটো চৰাইৰ পাখি হয় চৰাইৰ পাখি বুলি কওঁতে এইটো নেজ হয় কিন্তু এয়া চাওক মই আৰু কি ড্ৰেছ পিন্ধি ল'লোঁ ভাই মানে নিজকে মানে বহুত কিবা নিচিনা লাগি যায় আৰু ভাল লাগে ন এনেকুৱা আৰু চাওক এইটো মাথাটো এনেকুৱা লৈ লৈছোঁ মানে বহুত বিষাই গাইছ এনেকৈ বিষাই মানে ক'ব নোৱাৰি তেওঁ মানে সহ্য কৰি হ'লেও আছোঁ আৰু উপায়টো নাই তেওঁ নিয়মটো চলাব লাগিব ন বাৰু
এনেকৈ নাচি নাচি ভিডিঅ' কৰি থাকোঁতে এইফালে বিজয়দা লগ পালোঁ হাই ভালে আছে সকলোৱে অঁ আছে ভালে আছে তো আজি আমাৰ গোভা ৰাজৰ য়াংলি খাম চাবলৈ আহিছিলোঁ কিন্তু নাচাটো নাপালোঁ বোলো চাবলৈ অলপ পিছত মানে পাব পাছত নাচিব বোলে তো ধুনীয়াকৈ চাম ভিডিঅ' কৰিম তো আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাব বুলি হ'ব দিয়া আৰু এইফালে মাতলাই ব্লগ ন এইটো মাতলাই ব্লগ আৰু এইফালে আছে ফৰেণ্ডা এবাৰ উঠাই দিব সীতা জখলা আহিছিলোঁ কিন্তু সীতা জখলা যোৱা নহ'ল আৰু ঘূৰিলোঁগৈ আৰু এইফালে আছে সীতা জখলা আৰু বেলি ডুব হৈছেগৈ আৰু পূৰা দুদিন হৈছে গুড মৰ্ণিং গাইজ ৰাতিপুৱা উঠি মানে মুখ হাত ধুই এতিয়া চাহ খাই আছোঁ চাহটো মানে চেনি তেনি একো নাই এনেকৈ মানে আমি খাওঁ আৰু আছে ইয়াত জলপান ঘৰৰ পৰা খুন্দি আনিছিলে আৰু যোৱাকালি এটা ইণ্টাৰেষ্টিং হ'ল মানে বিজয়দাক লগ পালোঁ বহুত ভাল লাগিল বিজয়দাক লগ পাই আৰু ভাল লাগিবই দিয়কচোন এনেকুৱা ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ যদি লগ পাওঁ মানে ভাল লাগিবই মনটো বহুত ভাল লাগিছে মই ভাবি আছিলোঁ লগ কৰিম কিন্তু কৰা নাছিলোঁ কিন্তু যোৱাকালি ফাইনেল লগ পালোঁ আৰু আজি আহিব চাগে ফাইনেলি এতিয়া মই আমাৰ মানে আজি ইয়াৰ পৰা যোৱা হ'ব কিমান সময়ত যোৱা হয় তাকো মই নাজানো এই গাইজ ভিডিঅ'টো চাই কেনে পেলাই যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যিসকলে নতুন আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ বেছি দীঘল নকৰোঁ আৰু এতিয়া নাচিবলৈ যাওঁ বাই বাই